মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই হৰিশ ৰাজবংশী আমাৰ গ্লোবেল কোচিং এডুকেয়াৰ ইউটিউব চেনেললৈ তোমালোক আটাইকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, বিজ্ঞান বিষয় বুলি ক'লে বহুত ছাত্ৰ-ছাত্ৰীয়ে ভয় খোৱাটো সাধাৰণতে পৰিলক্ষিত হয়। তো আচলতে বিজ্ঞান বিষয়টো ভয় খাব লগা নহয়। বিজ্ঞান কেনেদৰে পঢ়িব লাগে, কি ধৰণে পঢ়িলে বিজ্ঞান বিষয়টো সহজ হৈ পৰে, সেই উদ্দেশ্যলৈ আমি এই ইউটিউব চেনেলটো প্ৰস্তুত কৰি উলিয়াইছোঁ। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি প্ৰথম যিটো তোমালোকৰ ৰাসায়ন বিজ্ঞানৰ পথ আছে, সেইটো হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যন। এই পাঠটোৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া প্ৰথম কথা হ'ল যে পাঠটোত তোমালোকৰ কিহৰ বিষয়ে ক'ব হৈছে, ৰাসায়নিক বিক্ৰিয়া মানে কি, ৰাসায়নিক সমীকৰণ মানে কি, আমি সেই বিষয়ে জানিবৰ কাৰণে চোৱাচোন বাৰু এইটো উদাহৰণ। এইটো হৈছে হাইড্ৰজেন যোগ এইটো কি অক্সিজেন, কি উৎপন্ন হৈছে পানী। এই হাইড্ৰজেনটো এটা খুব ভাল দাহ্য গেছ, অৰ্থাৎ ই দহন হ'ব পাৰে, কম্বাষ্টিবল, আৰু অক্সিজেনে কি কৰে, দহনত সহায় কৰে। এতিয়া চোৱা, ইও গেছীয় পদাৰ্থ নহয়নে বাৰু? যে হাইড্ৰজেন আৰু অক্সিজেন দুটা লগ লগাত কি উৎপন্ন হ'ল, যিটো আমাৰ জীৱনদায়িনী পদাৰ্থ পানী উৎপন্ন হৈছে। এতিয়া চোৱা যে বাওঁফালে অৰ্থাৎ হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি বা বিক্ৰিয়া ঘটি নতুন এটা পদাৰ্থৰ সৃষ্টি হ'ল, যিটো পদাৰ্থৰ অৱস্থাই সম্পূৰ্ণ বেলেগ হৈ গ'ল। এতিয়া হাইড্ৰজেন ইতিমধ্যে কৈছোঁ যে হাইড্ৰজেন হৈছে গেছীয় পদাৰ্থ, অক্সিজেনো গেছীয় পদাৰ্থ। এই দুটা গেছীয় পদাৰ্থ লগ লাগি পানী তৰল পদাৰ্থলৈকে ৰূপান্তৰিত হ'ল। এতিয়া এই পাঠটোত যিটো কথা উল্লেখ কৰিছে নাম যে ৰাসায়নিক বিক্ৰিয়া। এতিয়া ৰাসায়নিক বিক্ৰিয়া মানেনো কি? চোৱা যে দুটা বা ততোধিক পদাৰ্থই ৰাসায়নিকভাৱে লগ লাগি বেলেগ বেলেগ ভৌতিক তথা ৰাসায়নিক ধৰ্মবিশিষ্ট নতুন পদাৰ্থৰ সৃষ্টি কৰা এক প্ৰক্ৰিয়া। ইতিমধ্যে তোমালোকক ক'লোৱেই যে চাবা, ইয়াত কি হৈছে যে হাইড্ৰজেন যোগ অক্সিজেন কি হৈ গ'ল, পানী। এতিয়া চোৱা, দুটা বা ততোধিক পদাৰ্থই ৰাসায়নিকভাৱে লগ লাগি বেলেগ বেলেগ ভৌতিক তথা ৰাসায়নিক ধৰ্মবিশিষ্ট নতুন পদাৰ্থৰ সৃষ্টি কৰা যি প্ৰক্ৰিয়া, যি ডেফিনেশ্যনে আমাক কৈছে যে তাত এয়া হাইড্ৰজেন গেছ, অক্সিজেনৰ এটা গেছ উৎপন্ন হ'ল পানী, যি তৰল হিচাপত পাওঁ। ইয়াৰ পিছত আমি যদি মন কৰোঁ যে ৰাসায়নিক সমীকৰণনো কি আকৌ, ইতিমধ্যে ক'লোৱে যে ৰাসায়নিক বিক্ৰিয়া মানে কি গম পালোঁ আমি। এতিয়া চাওঁ আহা ৰাসায়নিক সমীকৰণ মানে কি। চোৱা যে ৰাসায়নিক বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰা পদাৰ্থবোৰৰ চিহ্ন আৰু সংকেতৰ সহায়ত বিক্ৰিয়াটোৰ উপস্থাপনৰ সংক্ষিপ্ত ৰূপ। কি কৈছে চাবা, যে চিহ্ন আৰু সংকেতৰ সহায়ত বিক্ৰিয়াটোৰ আমি উপস্থাপন কৰাৰ যি সংক্ষিপ্ত পদ্ধতি, সেয়াই হৈছে ৰাসায়নিক সমীকৰণ। এতিয়া আমাৰ দৈনন্দিন জীৱনত ঘটি থকা কিছুমান যদি আমি পৰিঘটনা চাওঁ, তেতিয়া চাবা যে গৰমৰ দিনত কোঠাৰ ভিতৰত গাখীৰ থ'লে কি হয় বাৰু? গৰমৰ দিনত যেতিয়া আমি কোঠাৰ ভিতৰত গাখীৰ থৈ দিওঁ, তেতিয়া দেখিছা যে কিছু সময়ৰ পিছত ফাটিবলৈ আৰম্ভ কৰে। তাতে কি হৈছে, ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে। দ্বিতীয়টো উদাহৰণলৈকে যদি মন কৰোঁ যে লোৰ গজাল এটা বা টেৱা এখন সেমেকা বায়ুত ৰাখি থওঁ, তেতিয়াহ'লে গজাল বা টেৱাখনত মামৰে ধৰিব। নেক্সট হৈছে যে আঙুৰৰ কিন্নল হ'লে, অৰ্থাৎ যদি আমি আঙুৰ পচিবলৈ দিওঁ, তেতিয়া কি হয়, খাদ্যবস্তু ৰান্ধিলে মাহঁতে যেতিয়া পাকঘৰত খাদ্যবস্তু ৰান্ধিব, তেতিয়া তোমালোকে পঢ়ি থকা সেই ৰুমটোৰ পৰাই তুমি গোন্ধ পোৱা, নহয়নে বাৰু? তাৰপিছত কৈছে যে খাদ্যবস্তু হজম হ'লে, আমি যেতিয়া খোৱা খাদ্য আমাৰ পেটত থাকিব, পাচন ঘটি সেই বিভিন্ন অৰ্থাৎ তাৰ যি নেকি সৰল পৰ্যায়লৈ ৰূপান্তৰিত হ'ব, আৰু সেই পদাৰ্থবিলাক আমাৰ শৰীৰত বিভিন্ন ঠাইলৈকে গতি কৰিব বা নলগা বস্তুখিনি আমি পায়খানা হিচাপত বাহিৰ কৰি দিম। আমি উশাহ লোৱা প্ৰক্ৰিয়া, অৰ্থাৎ অক্সিজেন গ্ৰহণ, কাৰ্বন ডাই অক্সাইড বৰ্জন, এই গোটেইবিলাক পৰিঘটনা হৈছে কিছুমান কি ৰাসায়নিক বিক্ৰিয়াৰ একোটা উদাহৰণ। ছাত্ৰ-ছাত্ৰীসকল, এই যে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ বিভিন্ন কিছুমান আমি উদাহৰণ আলোচনা কৰিলোঁ। এতিয়া যে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে নে নাই, আমিতো কৈ থাকিলেই নহ'ব, নহয়নে বাৰু? বা কাৰোবাক গৈ পেলাই সুধিলেইতো নহ'ব যে ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হৈছে নে নাই আচলতে। গতিকে যে এই ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে নে নাই জানিবৰ কাৰণে আমাক কিছুমান কাৰকে সহায় কৰে। সেই কাৰকসমূহ যদি আমি মন কৰোঁ, তেতিয়া চাবা যে অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি, উষ্ণতাৰ পৰিৱৰ্তন আৰু অধক্ষেপৰ উৎপত্তি।
এতিয়া আমি যদি প্ৰথমতে অৱস্থাৰ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰোঁ তেতিয়া চাবা অকণমান আগতে তোমালোকৰ সৈতে এটা উদাহৰণ লৈছিলোঁ সেইটো আছিল কি যে হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি পানীৰ সৃষ্টি হয় এতিয়া অৱস্থা বুলি ক'লে তোমালোকে পদাৰ্থৰ সাধাৰণতে তিনিটা অৱস্থা জানা গোটা তৰল আৰু গেছীয় কিন্তু এই পাঠটো তোমালোকে আৰু এটা অৱস্থা পাবা সেইটো হৈছে জলীয় এতিয়া ইয়াত অৱস্থাৰ বুলি কোৱাৰ লগে লগে যে হাইড্ৰজেন গেছীয় অৱস্থাত আছিলে অক্সিজেনো গেছীয় অৱস্থাত আছিলে এতিয়া হাইড্ৰজেন আৰু অক্সিজেন দুটা গেছীয় অৱস্থাত লগ লাগি সিহঁতে উৎপন্ন কৰিলে পানী যি আমি তৰল অৱস্থাত পাওঁ গতিকে এই বিক্ৰিয়াটোৰ পৰা গম পালা যে অৱস্থাৰ পৰিৱৰ্তন হ'লে যে এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে পৰৱৰ্তী চোৱা ৰঙৰ পৰিৱৰ্তন ৰঙৰ যে কিছুমান বিক্ৰিয়া যেটা নেকি বিক্ৰিয়াটো সংঘটিত হোৱাৰ যিটো আগৰ ৰং আৰু তাৰ বিক্ৰিয়াটো সংঘটিত হোৱাৰ পিছৰ যিটো পৰ্যায়ত ৰঙৰ যিটো পৰিৱৰ্তন এটা যদি উদাহৰণ চাওঁ যে আইৰণ আৰু কপাৰ সালফেট আমি জানো যে কপাৰ সালফেটৰ ৰং হৈছে নীলা এতিয়া যদি আইৰণ আৰু কপাৰ সালফেট লগ লগাই দিওঁ তেতিয়া উৎপন্ন হ'ব আইৰণ সালফেট বা ফেৰাছ সালফেট যোগ কপাৰ এতিয়া ফেৰাছ সালফেটৰ আমি ৰং পাওঁ সেউজীয়া গতিকে বিক্ৰিয়াটো সংঘটিত হোৱাৰ আগত আছিলে কি যে নীলা আৰু বিক্ৰিয়াটো যেতিয়া সংঘটিত হ'ল তেতিয়া আমি পালোঁ সেউজীয়া ৰং গতিকে ইও এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ যিটো আমি দ্বিতীয় পৰিৱৰ্তন তাৰ ৰঙৰ পৰিৱৰ্তন সেইটো এটা উদাহৰণ গম পালোঁ তাৰ পিছৰটো উদাহৰণলৈকে যদি মন কৰোঁ চাওঁ যে গেছৰ উৎপত্তিৰ ক্ষেত্ৰত জিংকে সালফিউৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰিলে জিংক সালফেট আৰু এইটো হাইড্ৰজেন গেছ উৎপন্ন কৰিব আৰু হাইড্ৰজেন গেছ হোৱাৰ কাৰণে সি উৰি গুচি যাব তো ইয়াতে আমি গম পালোঁ যে হাইড্ৰজেন গেছ উৎপন্ন হৈছে আল্টিমেটলি তাৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে তাৰ পিছতো উষ্ণতাৰ পৰিৱৰ্তন এতিয়া কিছুমান বিক্ৰিয়া সংঘটিত হোৱাৰ পিছত যেতিয়া বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব তেতিয়া উষ্ণতাৰ সৃষ্টি হয় গতিকে উষ্ণতাৰ পৰিৱৰ্তন বুলি ক'লে আমি যদি উদাহৰণটো মন কৰোঁ যে কেলছিয়াম অক্সাইডযুক্ত পানী উৎপন্ন হৈছে কেলছিয়াম হাইড্ৰক্সাইড অৰ্থাৎ এইটো হৈছে চূণশিলে পানীৰ সৈতে বিক্ৰিয়া কৰি শিথিলত চূণ উৎপন্ন কৰিব তোমালোকে জানা যে এই বিক্ৰিয়াটোত কি উৎপন্ন হ'ব তাপ উৎপন্ন হ'ব তো সেইকাৰণে ই এটা তাৎপৰ্য্য ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ আৰু শেষৰটো আমি যদি চাওঁ সেইটো হৈছে অধক্ষেপৰ উৎপত্তি যে কিছুমান বিক্ৰিয়া সংঘটিত হ'লে বিক্ৰিয়াজাত পদাৰ্থ উৎপন্নটো হ'বই লগতে তাত কিছুমান অদ্ৰাব্য পদাৰ্থৰো সৃষ্টি হ'ব অৰ্থাৎ আমি যদি উদাহৰণটোলৈ মন কৰোঁ তেতিয়াহ'লে লেড নাইট্ৰেট তোমালোকৰ কাৰ্যকলাপ 1.2 আছে যে লেড নাইট্ৰেটে পটাছিয়াম আয়ডাইডৰ সৈতে বিক্ৰিয়া কৰি লেড আয়ডাইড আৰু পটাছিয়াম নাইট্ৰেট উৎপন্ন কৰিব ইয়াত লেড আয়ডাইডটো হ'ব এটা অধক্ষেপ আৰু যাৰ কালাৰ হ'ব হালধীয়া ইয়াত আগবঢ়োৱা বিভিন্ন বিক্ৰিয়াসমূহ আমাৰ ইউটিউব চেনেলৰ শৰ্টত ইতিমধ্যে আপলোড কৰা আছে তোমালোকে তাত চাব পৰা খুব ধুনীয়াকৈ বিক্ৰিয়াসমূহ দেখুওৱা হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোক উপকৃত হৈছা ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকৰ লগৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সিহঁতেও উপকৃত হয় ইয়াৰ পৰৱৰ্তী অংশ আমি নেক্সট ভিডিঅ'ত আপলোড কৰিম ধন্যবাদ